আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 81 নম্বৰ দিন আৰু 81 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমত দানা দি দিছিলোঁ, ফিনিচাৰ দানা আৰু গডৰেজৰ, আৰু দানা দিয়াৰ পাছতে এয়া পানীও দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ, যিটো গ্ৰ'থ প্ৰমোটাৰ হয়। মুৰ্গীখিনি বিক্ৰী কৰিবলৈ আৰু বেছি দিন নাই, সেইটো কাৰণে বিক্ৰী কৰাৰ আগতে অলপমান ওজন ভালদৰে বৃদ্ধি হ'ব পাৰি নেকি, সেইটো কাৰণে জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ। আগে পিছেও ব্যৱহাৰ কৰি আছোঁ আৰু ভাল ৰিজাল্টটো পাইছোঁ। সেইধৰণে এনেধৰণে কৰি যাব লাগে জিপ্ৰমিন ব্যৱহাৰ, যাতে মুৰ্গীৰ ওজন অলপমান বৃদ্ধি হ'ব পাৰে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে ভিতৰত লাইট জ্বলাবলগীয়া হৈ গৈছে আৰু দানা দি দিয়া গৈছিলে। আৰু আজি অকণমান দেৰি হ'ল দানা পানী দিওঁতে। আপোনাৰ পানীত এতিয়া বৰ্তমান জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ। প্ৰতি 100 মুৰ্গীৰ কাৰণে 10 ml কৰি পেলাই ব্যৱহাৰ কৰিছোঁ। আৰু মোটামুটি 8-9 দিনৰ পাছতে বিক্ৰী কৰা আৰম্ভ কৰিম আৰু মুৰ্গীখিনি। আৰু তেতিয়ালৈকে যদি অলপ ওজন বৃদ্ধি কৰিব পাৰোঁ তেন্তে নিজৰে অলপমান ভাল হ'ব। ওজন বৃদ্ধি কৰিলে দামটো অলপমান ভালদৰে পোৱা যাব। আৰু যিহেতু গৰমৰ দিন, দাম এনেও মাৰ্কেট কমিয়ে আছে, সেইকাৰণে যিমান ভাল ওজন হ'ব পাৰে সিমানে বেছি লাভ হোৱাৰ সম্ভাৱনা থাকে।